এহাল প্ৰেমিক চৰাইৰ অপমৃত্যু। একেলগে বিষপান কৰি প্ৰেমিকে মৃত্যুক সাৱটি লোৱাৰ পাছত পৃথিৱীৰ পৰা বিদায় ললে প্ৰেমিকায়ো। বৰবালিটোপ গাঁৱত কান্দোনৰ ৰ'দ। বিষপান কৰি চকু মুদিলে এহাল প্ৰেমিক চৰাই। ঘটনা অনুসৰি দেওবাৰে একে গাঁৱৰে মুকেশ বৰ্মন আৰু তেওঁৰ প্ৰেমিকাই একেলগে বিষপান কৰিছিল। চিকিৎসাৰ বাবে তেজপুৰলৈ নিয়াৰ অৱস্থাতে মৃত্যু হৈছিল প্ৰেমিক মুকেশ বৰ্মনৰ। মুকেশ বৰ্মন প্ৰেমিকাগৰাকী নাবালিকা আছিল। সংকটজনক অৱস্থাত নাবালিকাগৰাকীক তেজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও অৱশেষত তেওঁৰো মৃত্যু হয়। প্ৰেমিকৰ পাছে পাছেই অজান দেশলৈ গুচি গ'ল প্ৰেমিকা। মঙলবাৰে নিশা কিশোৰীগৰাকীৰ মৃতদেহ অনাৰ পিছত গাঁওখনত সৃষ্টি হয় শোকাকুল পৰিৱেশৰ। উল্লেখ্য যে বৰবালিটোপ গাঁৱৰ মুকেশ বৰ্মনৰ সৈতে একে গাঁৱৰে কিশোৰীগৰাকীৰ মাজত দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক আছিল। দুয়ো বিয়া পাতি সংসাৰ গঢ়িব বিচাৰিছিল, কিন্তু আইনগত বাধাৰ বাবে বিবাহপাশত আবদ্ধ হ'ব পৰা নাছিল। উপযুক্ত বয়সত প্ৰেমিক যুগলক বিয়া পাতি দিম বুলি সন্মতি দিছিল দুয়োৰে পৰিয়ালে। সহযোগ কৰিছিল স্থানীয় ৰাইজেও। সকলো ঠিকে চলি আছিল, কিন্তু তাৰ মাজতেই ঘটি গ'ল অঘটনটো। প্ৰেমিকাৰ সৈতে বাৰ্তালাপ কৰি থকা অৱস্থাত দেওবাৰে প্ৰেমিক মুকেশ বৰ্মনৰ ঘৰত হঠাতে উপস্থিত হয়হি স্থানীয় আত্মসহায়ক গোটৰ এটি দল। মুকেশৰ মাতৃৰ উপস্থিতিতেই আত্মসহায়ক গোটৰ মহিলাসকলে প্ৰেমিক যুগলক বিভিন্ন ধৰণৰ গালি গালাজ কৰাৰ লগতে বিভিন্ন শাস্তি প্ৰদানৰ ভাবুকিও প্ৰদান কৰে। এই ঘটনাত লাজে দুখে অপমানে জৰ্জৰিত হৈ পৰে প্ৰেমিক প্ৰেমিকা। এই ঘটনাৰ বিষয়ে স্বামীক জনাবলৈ ঘৰৰ পৰা ওলাই যায় মুকেশৰ মাতৃ। মাতৃ ঘৰৰ পৰা ওলাই যোৱাৰ পাছতেই বিষ পান কৰে মুকেশ বৰ্মন আৰু প্ৰেমিকাই। দুয়োকে আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা বুলি আত্মসহায়ক গোটৰ মহিলাসকলৰ উপযুক্ত শাস্তি প্ৰদানৰ দাবী কৰিছে স্থানীয় ৰাইজৰ লগতে কোচ ৰাজবংশী সন্মিলনে। নিউজ ডেস্ক ৰিপৰ্ট, আছাম প্ৰাইম নিউজ।